মালটো ওলোৱা নাই নহয়। রাখি ভুলা তাল একটা
하루 শান্ত ফসল উদ্ধার কৰিবলৈ যুগে যুগে মই আও অৱতাৰ ईश्वर परमा ब्रह्म सच्चिदानंद जो हो अनादि राधि देवता রাম অবতার রাবণ বধ করার পাছত পুনৰ কৃষ্ণ ৰূপে লভিছি জনম ভগৱান বৈষ্ণৱ প্ৰাকৃতিক নৰেশ্বৰ নৰকাসুৰৰ প্ৰতাপত কোনেও শান্তিত বাস কৰিব পৰা নাই বহুত নৰকাসুৰ অতি শীঘ্ৰেই বধ কৰি বহুত নৰকাসুৰে মাতৃ নিন্দাৰ প্ৰতিশোধ ল'বৰ বাবে দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ নৰকৰ মৃত্যুৰ দ্বাৰ হৈছে মুকলি কিন্তু তার আগে বসুমতী সেবার সেবা আজ্ঞা দিয়ে কি নিদিয়ে চলে বলে কিংবা কৌশল কৰি হলেও নৰকাসুৰক মৃত্যু ঘটাবই লাগিব চাওঁ কেনেকৈ বসুমতীয়ে নৰকক ৰক্ষা কৰে যাওঁ এবে আমি নিজ কৰ্তব্যত অগ্ৰসৰ Thank you.